ছাত্ৰ ছাত্ৰীসকল, আমি আজি আকৌ এটা অংকৰ খেল খেলোঁ আহা। আমি এতিয়া আমি 13ৰ লগত 24 পূৰণ কৰোঁ। এতিয়া আমি এই অংকটো আমি আঁচকেইডালমান পাৰি কৰি চাম। এতিয়া আমি 13ৰ 1ৰ কাৰণে আমি এডাল আঁচ পাৰিম আৰু 3ৰ কাৰণে আমি 3ডাল আঁচ থিয়কৈ পাৰিলোঁ। তাৰপিছত 24ৰ কাৰণে আমি 24ৰ 2ৰ কাৰণে 2ডাল আঁচ পাৰিম আৰু 4টোৰ কাৰণে আমি 4ডাল আঁচ পাৰিলোঁ। এতিয়া আমি সোঁহাতে ওপৰত এই আঁচকেইডালে কেই ঠাইত ক্ৰছ কৰিছে চাইছোঁ। 3, 4, 5, 6, 7, 8, 9, 10, 11, 12 ঠাইত ক্ৰছ কৰিছে, গতিকে আমি 12 পালোঁ। 12ৰ আমি 2 বহুৱাই 1 উকলাই থ'ম। তাৰপিছত আমি তলত আমি কেইটা ঠাইত ক্ৰছ কৰিছে চাম। 1, 2, 3, 4, 5, 6 ঠাইত ক্ৰছ কৰিছে আৰু তাৰ পোনে পোনে আমি ওপৰত বাওঁহাতে আমি কেই ঠাইত ক্ৰছ কৰিছে সেইটো তাত যোগ দিব লাগিব। 4 ঠাইত ক্ৰছ কৰিলে তলত পালোঁ 6 আৰু 4, 6, 4 10। 10ৰ লগত আমি উকলা 1টো যোগ দিব লাগিব, 11 হ'ব। 11ৰ আকৌ 1 বহিব, 1 উকলি যাব। তাৰপিছত আমি তলত কেই ঠাইত ক্ৰছ কৰিছে চাম। 1, 2 ঠাইত ক্ৰছ কৰিলে 11ৰ উকলা 1 আৰু 2 যোগ কৰিলে আমি পাম 3। গতিকে সংখ্যাটো আমি পালোঁ কি 312, তাৰমানে 312। 13ৰ লগত আমি 24 পূৰণ কৰিলে পাম 312। তোমালোকে এই খেলটো খেলি অংকটো প্ৰমাণ চোৱা। আমি আকৌ এটা অংক কৰি চাওঁ। 22ৰ লগত এইবাৰ 22কে যোগ কৰিম। আমাৰ যিমানে সংখ্যাটো সৰু হয় সিমানে আমি আঁচবোৰ কমকৈ পাৰিবলগীয়া হয়। 22ৰ লগত 22 পূৰণ কৰি চাওঁ। এতিয়া আমি 22ৰ কাৰণে 2ডাল আঁচ, 2ৰ কাৰণে 2ডাল, ইফালে 2ৰ কাৰণে 2ডাল। আকৌ পূৰণ কৰিছোঁ আমি 22, গতিকে আমি পথালিকেও 2ডাল আমি আঁচ পাৰিলোঁ। এতিয়া আমি সোঁহাতৰ চুকত কেইটা ক্ৰছ কৰিলে চাম। 1, 2, 3, 4 আমি ওপৰত পালোঁ 4 আৰু তলত কেই ঠাইত 1, 2, 3, 4 তলতো আমি 4 পালোঁ আৰু এই চুকৰ লগত আমি চুকীয়াকৈ আমি কেইটা ক্ৰছ পালোঁ যোগ কৰিব লাগিব। ইয়াতো আমি পাই থৈছোঁ 4, গতিকে 4 4 কোণীয়াকৈ পাম আমি 8। 4ৰ পিছত আমি বহাব লাগিব 8। এতিয়া থাকিলে আমাৰ বাওঁহাতৰ তলৰ চুকটোতো আমি ক্ৰছ চিন পালোঁ 4 ঠাইত, গতিকে তলতো 4। এতিয়া আমি দেখিলোঁ 4, 8, 4 তাৰমানে 484। 22ৰ লগত 22 পূৰণ কৰিলে আমি পাম 484। তোমালোকে কৰি চোৱাচোন, অংকৰেও কৰি চাবা আৰু আঁচ পাৰিও কৰি চাবা মিলে নে নিমিলে। এইটো এটা অংকৰ খেল, তোমালোকে কৰি ভাল পাবা বুলি মই তোমালোকক দিছোঁ। তোমালোকে সকলোৱে কৰি চাবা বুলি ভাবিছোঁ। ধন্যবাদ।